তো নমস্কাৰ ৰাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো সকলোৱে গমে পায় অতি দুখৰ খবৰ যে আমাৰ জুবিন দাৰ গণেশগুৰি ব্ৰিজত থকা ফটোখন মোহাৰি পেলাইছে, মুচি পেলাইছে। তো একেবাৰে নোহোৱা কৰি দিছে। এইটো বহুত বেয়া কথা হৈছে। এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। সেইটো যোনে নহওক, এজন অসমীয়া হিচাপে, প্ৰকৃত অসমীয়া হিচাপে আমি জুবিন দাক সেইখিনি অপমান কৰিব নালাগিছিল। মানে জুবিন দা মৃত্যুৰ পিছতো বহুতেই মানে কি জুবিন দাক অপমান কৰাত লাগি আছে। তো বহুত বেয়া কৰি আছে। এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। এজন ভাল জুবিন অনুৰাগী হিচাপে আমি সদায় মাত মাতিম। সেইটো যোনে নহওক, চৰকাৰ হওক, কিবা হওক, আমি এইবিলাক একো ঘেণ্টাহে নাই আমাৰ। যোনে নহওক, সেইটো বেয়া কৰিছে। আৰু সেইটো সোনকালে কোনে কৰিছে, এইটো কাৰ নিৰ্দেশত কৰিছে, এইবিলাক সোনকালে ওলাব লাগে আৰু মানে ভাল পদক্ষেপ ল'ব লাগে। তো মানে কি ক'ম আৰু, আমাৰ অসমত কোনোবা বাহিৰৰ কোনোবা আহিব, তো জুবিনদাৰ ফটোটো থাকিলে এটা সৌন্দৰ্য দাঙি ধৰা হয়। তো জুবিনদাৰ ফটোটো থকাৰ কাৰণে এটা সৌন্দৰ্য হৈ থাকে। তো জুবিনদাৰ ফটোটো থকাৰ কাৰণে কিবা অসৌন্দৰ্য বা কিবা কিবি বেয়া লগা একো তাত নাই। তো মোৰ মততে জুবিনদাৰ ফটোখন গুচাব মানে কি ছবিখন আঁকিছিল, ইমান কষ্ট কৰি আঁকিছিল। তো সেইখিনি ৰেচপেক্ট আৰ্টিষ্টক দিব লাগিছিল। তো আমাৰ সেইখিনি ৰেচপেক্টো মানে দিয়া হোৱা নাই আৰু জুবিনদাকো অসন্মান কৰিছে, ডিছৰেচপেক্ট। আৰু তো বহুত বেয়া লাগিছে, কাৰণ জুবিনদা এনেকুৱা মানে কি জুবিনদা মানে কি মৃত্যুৰ পিছতো অসমখন বাহিৰত চিনাকি কৰাইছে আৰু সেইজন মানুহৰ ফটো আমি অসমত মুচি আছোঁ। তো ভাবক কিমান মানে সেই যোনে নহওক, চৰকাৰ হওক, আল হওক, বাল হওক, আমি কেতিয়াও এইটো মানি ল'ব নোৱাৰোঁ। চিধা কথা। তো জুবিন গাৰ্গ অকল আমাৰ অসমত ফেমাছ নহয়, ৱৰ্ল্ড ফেমাছ। জুবিন গাৰ্গৰ দ্বিতীয় পৰিচয় আমি কাকো দিব নালাগে, হাত দাঙি ধৰি দিব নালাগে। আপোনালোকে জানে যে জুবিন গাৰ্গক গোটেই পৃথিৱীৰ মানুহে সন্মান কৰে। অসমৰ লেজেণ্ড এটাক অসমত যেতিয়া এনেকুৱা অসন্মান কৰা হ'ব, আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমাৰ দৰে অনুৰাগী হাজাৰ লাখ অনুৰাগী কেতিয়াও এইটো মানি নলয়। চৰকাৰে কি কৰিছে কি নকৰিছে আমি সেইবিলাক চাবলৈ নাযাওঁ। আমাক ন্যায় লাগে, মানে ন্যায় লাগে। তো জুবিনদাৰ ফটো গুচাই কিছুমানে ভাবিছে নেকি যে জুবিনদাক আমি নোহোৱা কৰি দিম, কিবা নকৰি দিম? এইটো কেতিয়াও হ'ব নোৱাৰে, অসম্ভৱ এইটো। কাৰণ জুবিনদা একক অনন্য। জুবিনদাৰ ফটো গুচাব কোনে? আমি জুবিনদাৰ আমাক ন্যায় লাগে আৰু আমি কোনোদিন লাগবই। আৰু আমাৰ ফটো গুচাই এইটোতো ন্যায় লাগিব। আমি কোনোদিন মানি জুবিন গাৰ্গ আৰু আমি কোনোদিন মানি লোৱা নহ'ব। আমাক জুবিনদাৰ ইটো ন্যায় লাগিব, ফটো মুচা ন্যায়। এইটো নাই গেলা ফটো মুচিব। আমি জুবিন দাৰ মানুহ। তো দেখা আমি কাকো ঘেণ্টা ফাটি নকৰোঁ। এইটো জুবিনদাৰ ফটো মুচাৰ ন্যায়টো লাগব, আমাক লাগবই। আৰু অতি গ্ৰহণ চৰকাৰে যাতে ন্যায়টো প্ৰদান কৰে, তাৰ বাবে আমি অসমবাসী ৰাইজে অনুৰোধ কৰিছোঁ। তো ৰিচেণ্টলি আপোনালোকে জানে যে মনোজ দে যোনজন ইউটিউবাৰ আছে, অসমৰ নহয়, তেওঁ অসমৰ বাহিৰৰ ইউটিউবাৰ। তাৰপিছত অসমৰ এজন ইউটিউবাৰ তেওঁৰ ঘৰলৈ গৈছিল মিট কৰিবলৈ। তেওঁ জুবিনদাৰ কথা সুধিছিল, সোধোতে তেওঁ গানৰ অলপমান কিবা কৈ দিয়াতে ডাইৰেক্ট বুজি পাই গৈছে। তেওঁ কৈছে তেওঁ লিজেণ্ড কিবা কিবি। আপোনালোকে ভিডিঅ'টো চাই লওক প্ৰথমতে। अच्छा जुबिंदा का बहुत ज्यादा फैन है, तो जुबिंदा के लिए क्या बोलना चाहते हो? और जुबिंदा को अभी तक जस्टिस नहीं मिला हम लोग आसाम पे। वो तो है नहीं मिला, तो उनके लिए आप देखो, हम पॉलिटिशियन नहीं बोल रहे। आपको क्या लगता है जुबिंदा को जस्टिस मिलना चाहिए कि नहीं? मिलना चाहिए, प्रॉपर होना चाहिए, सीबीआई जांच वगैरह होना चाहिए। क्या हुआ? आप जुबिंदा का गाना सुनते हो क्या? यही हो गया जुबिंदा। जुबिंदा के लिए एक लाइन बोल दो। बस वो तो लीजेंड थे, लीजेंड ही है और लीजेंड ही रहेंगे, अभी तक है। जुबिंदा जिंदाबाद। जय जुबिंदा। जय जुबिंदा। जुबिंदा का एक डायलॉग एक वो कीजिए ना, मतलब তো আমাৰ গোটেই টিমটোৱে আমি গৰিহণা দিছোঁ, বহুত বেছি বেয়া লাগিছে। তো এইবিলাক বন্ধ হ'ব লাগে, অসমত এইবিলাক বন্ধ হ'ব লাগে, আৰ্টিষ্টক ৰেচপেক্ট কৰিব লাগে, চিধা কথা। আৰু আমি পুৰা স্পষ্ট কথা কৈছোঁ, আমি কাকো খাতিৰ নকৰোঁ। আমাক জুবিনদাৰ ন্যায় লাগে আৰু এই ফটোখন যোনে মুচিছে তাৰ শাস্তি হ'ব লাগে, শাস্তি হ'ব লাগে। যোনে এইবিলাক নিৰ্দেশ দিছে তেওঁলোকক মানে গ্ৰেপ্তাৰ কৰিব লাগে, একদম উচিত শাস্তি দিব লাগে। উচিত শাস্তি লাগে। আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। জয় আই অসম, জয় আই অসম, জয় জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। মোৰ পিছত লাগি লাভ নাই। মই ষ্টেজৰ পৰা কৈছোঁ, যিসকল লাগি আছে কেইজন মানুহ, আই ডোন্ট কেয়াৰ ইউ। এইটো কি বস্তু? ঘণ্টা